হয় যোৱাকালি আমাৰ প্ৰথম পৰ্যায়ৰ যিখিনি প্ৰাৰ্থীৰ ঘোষণা এইটো হৈ গ'ল 18টা সমষ্টিত 18জন প্ৰাৰ্থীৰ নাম বাকী কিছুমান আছে তো আমাৰ ব্লকবিলাকৰ আমাৰ নেতা কৰ্মীসকলে আগন্তুক নিৰ্বাচনলৈ কিমান উৎসাহী আৰু কেন্দ্ৰীয়ভাৱে কি নিৰ্দেশনাবোৰ আছে এই গোটেই কথাখিনি আমি দলীয় নেতা কৰ্মীসকলৰ লগত আজি ভেৰগাঁৱত আহিছোঁ আৰু আলোচনা কৰিছোঁ তো দেখিছোঁ যে আমাৰ ভেৰগাঁও বহুত উৎসাহিত হৈ আছে যে আগন্তুক নিৰ্বাচন যিকোনো মুহূৰ্ততেই নহওক কিয় তেওঁলোকে সেইটো ৰেডি হৈ আছে তো সেইটো চাই মানে দেখি পেলাই মই বহুত আনন্দ লাগিছে ৰাখি বুলি আমি তেনেকৈ ক'ব খোজা নাই বা তেনেকৈ আমি লোৱা নাই বিজেপি দলৰ তেওঁলোকে কামটো কৰি আছে আমি আমাৰটো কৰি আছোঁ যে আমি 40টা সমষ্টি আমি ৰেডি হৈ আছোঁ যিকোনো পৰিৱেশত যিকোনো পৰিস্থিতিৰ আমাৰ দলীয় নেতা কৰ্মীসকলে যাতে সন্মুখীন হ'ব নালাগে তেনেকুৱা পৰিৱেশৰ তাৰ কাৰণে একদম গুৰুৰে পৰা তেওঁলোকে গ্ৰ' হৈ আহিছে আজি এই নিৰ্বাচনৰ সময়ত তেওঁলোকে একদম সুকলমে ভাল এটা পৰিৱেশত তেওঁলোকে নিৰ্বাচনটোত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব এই সমষ্টি জিকাই অনাত নিশ্চয়কৈ তেওঁলোকে সহায় কৰিব পাৰিব চাওক ইয়াত হিমন্ত বিশ্ব ডাঙৰীয়া আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ কোৱাৰ অৰ্থখিনি কি আছিলে এদিন না দুদিন পিছত তেখেতে সেইখিনি জনাইও দিলে স্পষ্টকৈ তাৰ আৰু কিবা এইটো লৈ কিবা এটা কথা ক'ব লাগে বুলি মই ভবা নাই তেখেতৰ যিখিনি ভুল ধাৰণা আছিলে আৰু এইখিনি লৈ তেখেতে মিডিয়াটো নিশ্চয়কৈ তেখেতৰ ক্লাৰিফিকেশ্যন নিশ্চয়কৈ দিলে সেইকাৰণে এইটো আৰু কিবা এটা বিবাদ হ'ব বুলি ভবা নাই তেনেকৈ কোনো নাই তাৰমানে এইটো একদম মানে সাধাৰণ কথা যে UPPL হিচাপে আজি একদম গুৰিৰে পৰা আমি ষ্ট্ৰং হৈ আহিছোঁ আৰু 26টা জনগোষ্ঠীৰ কাৰণে যিখিনি আজি কাম কৰা হৈছে ভাবি থকা হৈছে তো দেখা যায় যে আগন্তুক নিৰ্বাচন সেই জনগোষ্ঠীবিলাকৰ সেই নাগৰিকসকলে সেই ভোটাৰসকলে UPPLৰ প্ৰতি এটা মেণ্ডেট নিশ্চয়কৈ দিব সেইটো আমাৰ একদম বিশ্বাস